গাইছ এটা কথা আপোনালোকে নিশ্চয় গম পাইছে চাগে, অৰিজিত সিঙে যোৱাকালি এটা পোষ্ট কৰিছিল। মই পোষ্টটো মানে স্ক্ৰীনত লগাই দিছোঁ, আপোনালোকে চাই লওক। মই এতিয়া আপোনালোকক কৈ আছোঁ শুনক। এই পোষ্টত অৰিজিত সিঙে কৈছে যে মানে তেওঁ আৰু গান নবনায়, কিন্তু কথা এইটো নহয়। এই যিটো পোষ্ট দিছিল, এই পোষ্টটো মানে মানুহে ভুলকৈ পঢ়ি আছে। এই পোষ্টত মানে অৰিজিত সিঙে লিখিছে যে তেওঁ আৰু বলিউডত আৰু গান নাগায়, কিন্তু এনেকুৱাও নহয় যে তেওঁ আৰু গানেই নাগায়। তেওঁ গান গাব, কিন্তু এতিয়াৰ পৰা তেওঁ স্বাধীনভাৱে গান গাব। তেওঁ বলিউডৰ কোনো এক্টৰৰ তলত মানে গান গাব লগা নহয়। তেওঁ আগতে মানে বলিউডৰ যিকোনো এক্টৰৰ কাৰণে যেনেকুৱা গান লাগিছিল সেনেকৈ মানে তেখেতে বনাইছিল, কিন্তু এতিয়াৰ পৰা তেখেতে সেনেকৈ গান নবনায়। তেওঁ নিজে স্বাধীনভাৱে গান গাব, যে লিৰিক্স লিখিব নিজে গান গাব, এইটোৱে কথা। কিন্তু তেওঁ এতিয়া গান গাব আৰু তেওঁৰ গান আমি সদায় শুনিম। তেওঁৰ গান শুনি আছোঁ আৰু শুনি থাকিম, আৰু নমৰা পৰ্যন্ত আমি মানে শুনিয়ে থাকিম তেখেতৰ গান। জুবিন দাৰো গান শুনিম, অৰিজিত সিঙৰো গান শুনিম। বলিউডৰ ৰজা এতিয়া বৰ্তমান অৰিজিত সিং, আৰু আমাৰ অসমৰ ৰজা আছিল, আছে আৰু থাকিব, সেইটো হৈছে জুবিন দা। গতিকে ভিডিঅ'টো আজিৰ ইমানেই আছিল। যদি ভাল লাগে এটা লাইক কৰি দিব আৰু। জয় জুবিন দা, জয় অসম।